নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ভাপত দিয়া পিঠা। ভাপত দিয়া পিঠা সকলোৱে বনাই খাইছে আৰু মইনো কেনেকৈ বনাওঁ চাওঁ অলপ। এইখিনি পিঠাগুড়ি লৈ লৈছোঁ। ইয়াত মই দিম চেনি, ইমানখিনি দি লৈছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। এইখিনি ধুনীয়াকৈ মই পানী দি ধুনীয়াকৈ সানি ল'ম লাডু লাডু হৈ যোৱালে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া মই ইয়াত পানী দিছোঁ। এইখিনি গৰম পানী নহয়, ঠাণ্ডা পানী দিছোঁ। গৰম পানী আপোনালোকে ভুলতো নিদিব। গৰম পানী দিলে মানে এইখিনি বেছি লুঠা টাইপৰ হৈ যাবগৈ। ইয়াত ঠাণ্ডা পানীয়ে ইউজ কৰিব লাগে। এইখিনি ধুনীয়াকৈ মই সানি ল'ম। এইখিনি লাডু লাডু হৈ যোৱালে পানী একেবাৰতে সৰহকৈ নিদিব। এয়া লাডু লাডু হৈছে, দেখিছেনে আপোনালোকে? ধৰিব পাৰিছেনে? ইয়াত মই আৰু অলপমান পানী দি দিম। প্ৰয়োজন অনুসৰি পানী দি যাব, নহ'লে পিঠাটো বেয়া হ'ব। এইখিনি আমাৰ লাডু লাডু হৈ গৈছে। এতিয়া মই চালনীত লৈ ল'ম। এতিয়া ধুনীয়াকৈ লাডুখিনি ভাগি লাডুখিনি এনেকৈ মোহাৰি এতিয়া ধুনীয়াকৈ চালি দিম। ইয়াৰ পৰা যিটো পৰিব আমি এইখিনিয়েহে আমি ভাপত দিয়া পিঠাটো বনাম। এয়া দেখিছেনে কি ধুনীয়া মিহি আহি গ'লোঁ একে পাকঘৰৰ ওচৰলৈ। এয়া কুকাৰত পানী দি থৈছোঁ আৰু আমাৰ এইখিনি হৈ গ'ল। এইখিনি ধুনীয়া মিহি হৈ গৈছে। এতিয়া বনোৱা দেখাই আছোঁ ৰ'ব। আৰু এটা কথা, কুকাৰৰ পানীটো আধা দি ল'ব আৰু মই দেখাই আছোঁ ৰ'ব। কুকাৰটো পাতি দিলোঁ। এয়া পানী উতলিবলৈ লৈছে। পানী আধা দিব, ফুলকৈ দিলে বেয়া হ'ব। আৰু এতিয়া মই ঢাকনাখন মাৰি দিম। ঢাকনাখন মাৰি দিছোঁ। ইয়াৰ পৰা যিটো ভাপ ওলাব তাতে বহাই দিম। এইখিনিতে এটা কথা কওঁ, মই আজি কফি কাপ নাই, কফি কাপতে বনালোঁ হয়। আৰু চুপিত বনাবলৈ হ'লে কিন্তু এই গোটেই কিনাৰটোত মিঠাতেল অকণমান সানি ল'ব, এইটো চাইডে এইটোত। আৰু এই হাতৰ পিঠাগুড়ি লাগি আছে, এইটো ইগনৰ কৰক বাৰু। আৰু এইটোৰ ভিতৰতো দুটা লৈছোঁ মই, এটা ডাঙৰ আৰু সৰু। ইয়াত মিঠাতেল সানি ল'লে মানে ধুনীয়াকৈ পিঠাটো ওলাই আহে। আৰু এতিয়া ইয়াত ধুনীয়াকৈ ভৰাই দিম। আপোনাক এইটোত ধুনীয়াকৈ এনেকৈ ভৰাই ল'ম। এনেকৈ লাহেকৈ ভৰাই দিলেই হ'ল, হেঁচি হেঁচি দিব নালাগে। এনেকৈ এইটো এতিয়া ধুনীয়াকৈ এনেকৈ সমান কৰি দিলেই হ'ল। এনেকৈ এতিয়া লাহেকৈ এতিয়া এয়া কুকাৰৰ ভাপ গৈ আছে। ধুনীয়াকৈ এইটো বহাই দিম। এইটো বহাই দিলোঁ। এতিয়া ইয়াত ওপৰত কাপোৰ নিদিওঁ, ধুনীয়াকৈ সিজি যাব। 2 মিনিটৰ কাৰণে দিছোঁ এইটো। আৰু এতিয়া আমি এইটোত ভৰাই থৈ দিম সেইটো হোৱালে। তেনে সহজ পদ্ধতি ঘৰতে এনেকৈ ভাত খোৱা চাউলে খুন্দি এনেকৈ ধুনীয়াকৈ পিঠা খাব পাৰে আপোনালোকে। এইটো ৰেডি কৰি থৈছোঁ ইটো হোৱালে। ইটো হ'ব, এয়া সিজিব লৈছে ধুনীয়াকৈ। আমি দেখিয়ে থাকিম। এয়া দেখিছেনে সিজিছে। এইটো আমাৰ ফাৰ্ষ্ট পিঠা। এতিয়া এইটো ধুনীয়াকৈ দিওঁ। ধুনীয়াকৈ সিজি গ'লে এতিয়া এইটো লাহেকৈ ইয়াৰ প্লেটতে নমাই দিছোঁ। এয়া দেখিছে, তেল সানি লোৱাৰ কাৰণে ধুনীয়া হৈছে পিঠাটো। এয়া চাওকচোন, এয়া ধুনীয়া হৈছে পিঠাটো। আৰু বাকীকেইটা বনাই লওঁ, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। এয়া আমাৰ ফাইনেলি ৰেডি হৈ গ'ল চুপিত দিয়া পিঠা। এয়া এটা ভাগি দেখাই আছোঁ কেনেকুৱা হৈছে, সিজিছেনে নাই ভিতৰটো। এয়া চাওক কি ধুনীয়া হৈছে, কোমল ধুনীয়া। মই ঘামি আছোঁ দেই, জুইত বনাইছিলোঁ যে। এয়া চাওক কি ধুনীয়া চফ্ট হৈছে। এয়া দেখিছেনে? এয়া হেঁচি দিলে কি ধুনীয়াকৈ ভাগি গৈছে। এয়া ধুনীয়া হৈছে। চেনি আৰু নিমখ দি দিছোঁ দুইটা। এতিয়া বাকীখিনি দেখাই দিছোঁ। এইখিনি আমাৰ গোটেই পিঠাখিনি 30টা পিঠা হৈছে এয়া। আৰু আপোনালোকক খাই দেখাইছোঁৱে।
এইকেইটা চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে বনাই চাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।